We are going to কোন জায়গা নাজানো মুঠতে কৈ আছো কেমেৰা কোৱালিটি মজা লাগিছে ভাল পাইছো একদম পুৰা এটা ৱাটাৰ পাম্প নমস্কাৰ বন্ধু বান্ধৱী সকল এই আপোনালোকে দেখিবলৈ পাইছে এটা দীঘলীয়া এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ গতিকে আপোনালোকে চাই থাকক মোৰ চেনেল গাঁৱলীয়া ল'ৰা মই এইকাৰণে এটা কথা আপোনালোকে যদি মোৰ ভিডিঅ' যদি অতি সোনকালে পাবলৈ আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক চাপাকৰাই আৰু লগতে আপোনালোকে কাষত থকা গতিকে আমি এতিয়া ফ'ল' তুমি য়েছ ক'লে মই নোবেল প্ৰাইজ পাম তুমি নক'লে মই লগালগ একশন রোল ক্যামেরা অ্যাকশন এয়া আমি একদম পুরা ফটোশুট এয়া আমার ফটোশুট চলি আছে একদম পুরা ধুনিয়াকে এজন আমার স্যার একদম পুরা ফটোশুট লৈ আছে তাৰপিছত এয়া একদম পুরা এজনে একদম চশমা খুলি একা ক'বই নোৱাৰি যাই এইজন স্যার একদম পুরা ধুনিয়াকে একদম পুরা হেৰি কৰি আছে তাৰপিছতে আমি চাম এতিয়া এয়া আমি একদম পুরা কেমেৰা শ্বুট হৈ আছে
এইফালে ধুনীয়াকৈ কেমেৰা শ্বট আমাৰ একদম পূৰা এয়া বৰষুণত তিতি মেলি আহিছিলোঁ আমি ক'ত পিকনিক প্লেচ এইটো পিকনিক প্লেচ চাবলৈ আহিছিলোঁ চাওক আপোনালোকে একদম পূৰা কি ধুনীয়া চিনেৰী পিকনিক খাই খুব মজা লাগিব এয়া একদম পূৰা হেৰি হৈ আছে ফটোশ্বুট হৈ আছে ফটোশ্বুট একদম পূৰা চশমা পিন্ধি এইকেইজন একদম পূৰা ধুনীয়াকৈ একদম পূৰা এয়া দেখিছে নাই এই চশমা পিন্ধি একদম পূৰা ধুনীয়া ক'বই নালাগে অলপ হাই দি দিয়া হাই এইজন একদম পূৰা ক'বই নোৱাৰে এইবিলাক দেখিছে নাই কি ধুনীয়া চিনেৰী বা এখন নদী একদম পূৰা ভূটানৰ পৰা আহি আছে এই নদীখন যিখন দেখিছে এইখন ভূটানৰ পৰা আহি আছে আমি গৈছিলোঁ ভূটানত গৈ পেলাই আমি মানে সমল নিদিলে একচুৱেলি আমাৰ পাছপৰ্ট নাই গতিকে এই একদম পূৰা চুলি কালি কাটিছিলোঁ চুলিখিনি ঠিক হৈ থকা নাই তাৰপৰা আমাৰ এইটো কুকুৰ একদম পূৰা এইটো কুকুৰ দৌৰিছে আমাক দেখি এই কুকুৰ দলং পাৰ হৈছে কুকুৰে দলং পাৰ হৈছে এইখন পিকনিক প্লেচ এইটো ভূটান পাহাৰ এইজনে কি কৰি আছে এইজনে হাই নমস্কাৰ নমস্কাৰ আপুনি ক'ৰ পৰা আহিছে আমি আহিছিলোঁ সদুৱাকা ভূটানৰ পৰা ভূটানতো পাৰ হ'ব নোৱাৰিলোঁ একচুৱেলি নিদিলে পাৰ হ'বলৈ দেখি ধুনীয়া লাগিলে গৈ আমি ক'ব পাৰিম যে ভূটান গৈ আহিলোঁগৈ এইজন কুকুৰটো কুকুৰ আহিছে কুকুৰ এইটো একদম কি কৰি আছে এতিয়া কে লগ কি লিখে ধুনীয়াকৈ ফটোশ্বুট চলি আছে এজন ঠাণ্ডাত একে হাত কঁপি আছে এইচা ঠাণ্ডা লাগিছে ফটোশ্বুট একদম পূৰা এইবিলাক দিছে নে ফটোশ্বুট এজন মোৰ ফালে চাই আছে একদম পূৰা আমি একদম দেখিছে নাই পিকচাৰ কি ধুনীয়া কোনোবা যদি আহে তেনেহ'লে আহিব পাৰিব ইয়াত একদম পূৰা পিকনিক খাবৰ কাৰণে জানুৱাৰীত ধুনীয়াকৈ এইবিলাক শুকাই মেলি থাকিব এখন নদী একদম পূৰা ওচৰতে আছে পানীৰ কোনো প্ৰব্লেম নাই খাবলৈ এইফালে পিকনিক চলিয়ে আছে পিকনিক চলি আছে একদম পূৰা অ'কে